Guys, welcome. मैं तो YouTube खुला ही नहीं तो काम तू निजा कर एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह अरे देना यार देना समझा कर बात को यार अरे लेकिन फाइनली वेलकम टू माय YouTube चैनल आज मॉर्निंग दुटा जिम गलो কি বুলি কয় মানে এনে ইভিনিং দুটা জিম যাও देखो इन्हें ये है ओस की बूंदे पर आज मॉर्निंग जिम जालो एके प्रथमे মই উঠিব একে মন আছে কালি মই লেগ মাৰিছো বাট কি বুলি কয় আৰু ফ্ৰেছ ফিল কৰা আছিল বা জিমত যোৱা ফ্ৰেছ ফিল কৰিলো অকমান বাট আৰু ফ্ৰেছ ফিল কৰিম মই ঘৰত যেতিয়া গা পা ধুম আৰু ফ্ৰেছ ফিল কৰিম আজি কেনেকুৱা লাগিছে কিয় জলাই মাৰিছে কালি লেগত কেনেকুৱা লাগিছে ফাটাই দিছ আজি কেনেকুৱা লাগিছে বেছি ফাটালি অশান্তি হৈ গৈছে কালি অৱস্থা নোহোৱা কৰিছো জিমত আজি নহয় কেনেকুৱা লাগিছে মানে মই এটা কথা বুজি পোৱা তো কাৰ প্ৰতিশোধ ল'ব বিচাৰিছ মানে কাৰ খঙৰ প্ৰতিশোধটো মোৰ ওপৰত লৈছ কচোন গাইছ এইবিলাক ফটাই দিছো ই মতা মানুহ যদি কোনো জিমত যদি কষ্ট কৰিব মানে কিহৰ কষ্ট কৰিব তা ফাটি গৈছে আমি দেখা কি ধুনীয়া হৈ আছে ষ্ট্ৰং হৈ আছে তো এটাও আমি সেট মাৰিম দুটামান কি কিয় এনেকুৱা হৈছে গাইছ মিছাই নকয় এটা মই আঁতৰি আহিছোঁ মোৰো ফাটিছে হাত বিষ ভৰি বিষ বা তাৰ আগতো মই এইটো এক্টিং কৰিব মানে দেখুৱাব নোৱাৰো ন যে মোৰ ফাটিছে নহ'লে সি ইলিগেল কৰিব কিন্তু মোৰো মানে তাকো ফাটিছে এনেকৈ মোৰো ফাটিছে একো নাই এতিয়া মই ঘৰলৈ যাম ঘৰলৈ গা পা ধুম আজি মই দিনটোত কি কৰোঁ নাজানো বাট বোলে এটা নৰ্মেল ব্লগ কৰোঁ আপোনালোকে চাই থাকিব মই ফুল এণ্টাৰটেইনমেণ্ট কৰিম আপোনালোকক সো এইখিনিতে মই ঘৰত যাওঁ গা পা ধুওঁ ধুই পিনে মই আকৌ ৰখালৈ আহিম কি কৰোঁ চাব আপোনালোকে তাৰা বাই ফাইনেলি ঘৰ পালোহি পাই পিনে মই কিবা এটা খাব লৈছোঁ আপোনালোকে দেখাব পাইছে অ'টছ গাখীৰ সৈতে বনাইছোঁ প্লাছ আৰু কল কাটি দিছোঁ এণ্ড মই মিঠাটোৰ কাৰণে মৌজোল ইউজ কৰিছোঁ মই চেনি নাখাওঁ এয়াই তাৰ লগত খাম এতিয়া মই 1 স্কুপ অফ ৱে প্ৰটিন এইখিনিয়ে মই খাই লওঁ পুতুকৈ তাৰপিছত আপোনালোকৰ কথা পাতি লৈছোঁ আপুনি মই এতিয়া 1 স্কুপ ৱে প্ৰটিন ল'ম চাব পাৰে 1 মিনিট হাৱা মাৰি আছে বতাহ এয়া মই 1 স্কুপ অফ ৱে প্ৰটিন ল'ম এইটো এড কৰিম পানীত এণ্ড মই পূৰা লৰাই পিনে খাই থকাৰ মাজতে আপোনাৰ এইখন ফৰ্ম ফিল আপ কৰিলোঁ একচুৱেলি এগ্ৰিকালচাৰ পষ্ট ওলাইছে চব বহুতে জানে চাগে ল'ৰাই চ' এই কাগজখন লাগে বোলে মই কালি হেৰি কি বুলি কয় প্ৰিণ্ট কৰি ওলোৱালোঁ এতিয়া কি বুলি কয় এখন ফিল আপ কৰিছোঁ খাই থকাৰ মাজতে খাই থকা আছিলোঁ ফিল আপো কৰি আছিলোঁ ইয়াত এতিয়া মই চাৰ্কুল অফিচৰ পৰা চহী কৰিব লাগিব ৰহাৰ আৰু আমাৰ গাঁও পঞ্চায়ত সভাপতিৰ পৰা চহী কৰিব লাগিব চ' এতিয়া মই এইটো কাম কৰিবলৈকে যাম কি বুলি কয় ফিল আপ কৰি আছোঁ মই এনেও কি বুলি কয় এটা সময়ত দুটা কাম কৰা মোৰ এইটো অভ্যাস আছে মই কলেজলৈ গ'লেও মই কিবা খাই কাপোৰ পিন্ধি থাকোঁ চ' এয়া মই খাই থাকোঁতে ফৰ্মখন ফিল আপ কৰিলোঁ এতিয়া গা পা ধুম ধোৱাৰ পিছত যাম ৰহালৈ দেখুৱাম কিমান দেখুৱাব নাজানো আপোনাক দেখুৱাম বহুত কষ্ট কৰি আহি পাইছিলোঁ আপোনালোকে দেখিব পাইছে দীঘলদৈ গাঁও পঞ্চায়ত মই প্ৰেচিডেণ্টৰ পৰা চহী কৰিব আহিছিলোঁ সভাপতিৰ পৰা বা তাই দেখিছে তলা মৰা আজি আই থিংক নাহিব চ' মোৰ বহুত এটা ডাঙৰ মানে আপোনাৰ এতিয়া ডাঙৰ মোৰ প্ৰব্লেম হৈ যাব এতিয়া কি প্ৰব্লেম হ'ব মই ক'ম বাৰু গাইছ মই যে কৈছিলোঁ যে বহুত এটা প্ৰব্লেম হৈ গ'ল বুলি এইটোৱে প্ৰব্লেম হ'ল মানে এগ্ৰিকালচাৰ পষ্ট ওলাইছে চ' মানে এই যিখন মানে কাগজ তাত মানে আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টৰ চহী লাগে আৰু চাৰ্কুল অফিচাৰৰ চহী লাগে চ' আজি 3 তাৰিখ শনিবাৰ চ' কাৰণ দেওবাৰটো অফিচ কাছাৰী বন্ধ হৈ থাকিব আজি মোৰ যিহেতু চহী কৰা নহ'ল তেতিয়া সোমবাৰে আপোনাৰ লাষ্ট ডেট 5 তাৰিখে মই শুনা মতে চ' যদি এই সোমবাৰে যদি মই চহী কৰিব নোৱাৰোঁ নতুন কামটো নহ'ব চ' এইটো একে বহুত প্ৰব্লেমত পৰিছোঁ গাইজ ভাবিবলগীয়া ন আমাৰ ল'ৰাও যে কি জীৱন এতিয়া কি বুলি কয় আমাৰ 19 বছৰ বয়স পাৰ হৈ যোৱাৰ লগে লগে আমাৰ ঘৰখনৰ কিবা এটা কৰা চিন্তা কিবা এটা কাম চাকৰি এটাৰ চিন্তাই ৰাতিৰ টোপনি নাইকিয়া কৰি দিয়ে বহুত ল'ৰা আছে যাৰ কি বুলি কয় ছোৱালী ধান্দাই ৰাতিৰ টোপনি নাইকিয়া নকৰে কিবা এটা কৰাৰ যাতে মা দেউতা সুখত ৰাখিব পাব এইবিলাক চিন্তাই কি বুলি কয় ৰাতিৰ টোপনি নাইকিয়া কৰি দিয়ে গাইছ মই ল'ৰা বুলি নকওঁ কিছুমান ছোৱালীও ন নিজৰ কি বুলি কয় ভৰিৰ ওপৰত যাতে নিজে খাৰা হ'ব পাৰে কিমান কষ্ট কৰে মই যি ফিল্ডত দৌৰিব যাওঁ তাতে কিমান ছোৱালী দৌৰিব আহে যে কিবা এটা নিজৰ ভৰিত নিজে কি বুলি কয় থিয় হ'ব পাৰে যাতে তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট হৈ থাকিব পাৰে ন যাতে এয়াই ন আৰু আমাৰ নিচিনা মানুহবোৰৰ কিবা এটা কৰাৰ চিন্তাটো থাকিবই ন তেবোৰ এইবিলাকে চিন্তা কৰি থাকিলেও মাথাটো বহুত বেয়া হৈ থাকে চ' এই ফ্ৰেণ্ডৰ লগত হাঁহি ধেমালি কৰি থাকোঁ কাৰণ মানে কি বুলি কয় এইবিলাক চিন্তা কৰি থাকিলেও বহুত মাথা গৰম হৈ থাকে এইটোৱে জীৱনটো কি হ'ব দেখা যাব নিজৰ হৈ পিনে 100% দিব চেষ্টা কৰিম বা তাৰপিছত চব ভগৱানৰ ওপৰত এৰি দিম ন চ' এইখিনি আৰু কোনো এইবিলাক এটা চিন্তা কৰি থাকিলে নহ'ব সেইকাৰণে লগৰখিনিৰ লগত হাঁহি ধেমালি কৰি এইবিলাক বস্তু কভাৰ কৰি থাকোঁ আৰু সেইটোৱে লাইফটো এনেকৈ চলি আছে আৰু কি কৰিম আৰু এইখিনিয়ে গম পাইছে কি হৈ গ'ল মোৰ লগত একো নাই ধুনীয়াকৈ গা পা ধুই পিনে ফ্ৰেছ হৈ আছিলোঁ আই এম ফিলিং ফ্ৰেছ ৰাইট নাও বাট উপায় নাই কিন্তু কি বুলি কয় যদি কামকেইটা হ'ল আৰু ফ্ৰেছ ফিল কৰিলোঁ হয় বাট কামকেইটা নহ'ল
একো নাই, মানুহৰ জীৱনত এনেকুৱা পৰিস্থিতি আহিব লাগে, তেতিয়াহে মানে আহিয়ে থাকে, কি হ'ব, আপ এণ্ড ডাউন থাকিবই। চ' এইখিনিয়ে থাকিব ভিডিঅ'টোত, এতিয়া মই দেখুৱাব চেষ্টা কৰিম। এয়া ৰহা চব বন্ধ। আপোনালোকে ভাবিছে চাগে ৰহা মানুহবিলাকনো ঘূৰি কৰি নোপোৱা নাই, ইমান খালী নহয়, আজি শনিবাৰ। চ' শনিবাৰে ৰহা চব অফ থাকে। বেংক আৰু কিবা অফিচ কাছাৰী বাহিৰে মানে মেডিকেল চেডিকেলৰ বাহিৰে চব আপোনাৰ দোকান বন্ধ থাকে শনিবাৰটো। এনেই দেওবাৰে বন্ধ দিছিলে, বাট আমাৰ বুধবাৰ আৰু দেওবাৰে আপোনাৰ বজাৰ বহে যে, চ' বজাৰ বাৰটো সলনি শনিবাৰে বন্ধ দিছে। মই এইটো পৰিৱেশে ভাল পাওঁ, কোনো হুলস্থুল নাই, আৰামত এতিয়া গোটেই ৰাস্তাটো একেবাৰে নিজৰ নিচিনা গাড়ী মটৰ চলাই ফুৰিছোঁ, বেছি ভিৰ নাই, বেছি ভিৰত একদম অশান্তি লাগে। এইখিনিয়ে থাকিব ভিডিঅ'টোত। আমি আছোঁ ৰহা চাৰ্কুল অফিচৰ ওচৰত, আপোনালোকে দেখাব পাইছে। মোৰ কামটোত বাট আজি নহ'বই, কাৰণ মোৰ দীঘলৈ গাঁও পঞ্চায়ত পৰে, তাৰ প্ৰেচিডেণ্টজনী আজি অহা নাই। মোৰ আই থিংক একেবাৰে সোমবাৰহে মোৰ কাম হ'ব, বাট ই প্ৰেচিডেণ্টৰ পৰা চহী কৰি আছে, তাৰ ৰন্থলী পৰে, এইটো দীপাংকৰ দেখে গম পাইছে চাগে। চ' কিন্তু সি এতিয়া কি বুলি কয় কাগজ জমা দিছে, বাট কি বুলি কয় চাৰ্কুল অফিচাৰ নাই ৰহাত। আই থিংক 3টামান বজাত আহিব চাগে, ৰখি আছে। মোৰ বাৰু কাম নহ'ব, মই সোমবাৰে কৰিম। এইখিনিয়ে থাকিব ভিডিঅ'টোত। মানে একদম বেয়াকৈ মানে মোৰ মানে কি লাগিছে বুলি কয় এইটো অসমীয়াত, শুদ্ধ অসমীয়াত, হা আমনি নহয়, এইটো মানে মানুহ যে কিবা যে হয়, লাগে যে কিবা। 2000 years later. আৰে মই বুজাব পৰা নাই বাৰু, পিছত যে শব্দটো মনত পৰে কৈ দিম। ঘৰলৈ আহি আছোঁ মই, বহুত ভাবি গৈছিলোঁ ৰহাত বহুত কাম কৰিবলৈ, বাট মোৰ লগত আজি বহুত কাট্টা হ'ল। মোৰ মানে ইমান মানে খাচ কামকেইটা নহ'লে, চ' ঘৰ আহি আছোঁ। আৰু এতিয়া মই ঘৰত গৈ কিবা ভাত পানী খাম, খোৱাৰ পিছত আকৌ মই ৰহালৈ আহিব লাগিব। ৰহালৈ মানে মই আজি যে মৰ্ণিং জিম গৈছিলোঁ। চ' বহুত এটা কাৰণ আছে, আজি আমাৰ কিবা ক'বলৈ যোৱা প্লেনিং আছে ইভিনিং। চ' সেইকাৰণে আজি মৰ্ণিং জিম গৈছিলোঁ। এতিয়া ভাত পানী খাই মই আকৌ গা পা ধুই পিনে সেয়ে মই আজি যাম এটা জেগালৈ, আৰু কেইটামান থাকিব বাৰু। চ' এইখিনিয়ে আৰু কৈছিলোঁ আমি আজি ইভিনিং ক'বলৈ যাম বুলি, দুইটা ফাইনেলি লগ হৈছোঁ। এতিয়া আমি যাম, কি বুলি কয় ক'লৈ যাম, কি কৰিম, এইখিনি কথা বাৰু ক'ব নোৱাৰিম, কিন্তু যাম আমি গোটেইখিনি এতিয়া মানে একেলগে যাব ওলাইছোঁ। কি বুলি কয় এইখিনিয়ে থাকিব ভিডিঅ'টোত। মই এতিয়া আমি য'লৈ যাম, মোৰ মানে একে যাবলৈ মন নাছিলে অনেষ্টলি কৈছোঁ, বাট মই যেতিয়া কিবা কামত লগ ধৰোঁ ন, তেতিয়া ই ঘপককৈ মানে তাৰ কাম নাথাকিলে ঘপককৈ কৈ দিয়ে ন, বৌ। চ' এতিয়া তাৰ যাব মন, চ' সেইকাৰণে তাৰ খাতিৰত মই আহিছোঁ, মিছাই নকওঁ। আৰু এনে কথা, আৰু আমাৰ লগত সৌৰভ বুলি কয়, সিও মানে কি বুলি কয় জিমতে চিনাকি, বহুত কম দিনতে মানে বহুত ভাল ফ্ৰেণ্ড হৈ গ'লোঁ। সিয়ে মানে আমাৰ জিমত মানে ইমান ভাল চিনাকি হ'ল কম দিনতে, মিছাই নকওঁ, আমাক এটা ইমানেই ভাল পায়। সি মোক এসপ্তাহমানৰ পৰা মেছেজ আছে, অংকুৰ আহা না ভাই আহা না। সি মোক মানে জিমলৈও তাৰ লগত টাইম মিলাব দিয়ে, কিন্তু মোৰ 4টা বজাত টাইমটো নিমিলে, মই ৰাতি জিম যাওঁ, কিন্তু মই বেলেঞ্চ কৰিব লাগিব ন। চ' তাৰ লগতো চাগে মই এসপ্তাহমান জিমটো মিলাই দিম, কাৰণ সি এমাহৰ পিছত গুৱাহাটী যাব বাৰু। চ' এইখিনি সি মাতি আছিলে কাৰণে আহিছোঁ দুইটা। এতিয়া মই ইউনিক কথাটো কওঁ, আপোনালোকে শুনিব। মই আহি গ'লোঁ নৰ্মেল, ইয়াৰ ড্ৰেছিং চেঞ্চো মই দেখুৱাই চাবলৈ চাওক, কি সাজি কাছে দাদা, ছোৱালী পাব দেখা পাব ন। চাওক ল'ৰাৰ মানে যাব ন, ইমান সাজি কাছে, হাতত ফৰ্মেল ঘড়ী, ৰেড পল' টি চাৰ্ট, হেয়াৰ ষ্টাইল চাওক, দাড়ি চাই মিলাই লৈছে, জিন্স, অ' ভাই, অ' হোৱাইট শ্বুজ, অ' ভাই, মানে গোটেইটো আপুনি গোটেইটো চাওক লুকটো মই দৌৰা আনিছোঁ। অ' ভাই এই কিয়া হে গাইছ, চাওক মই নৰ্মেল গুচি আহিছোঁ। এইটো মোৰ বাহিৰত পেণ্ট আছিলে, এইটো মোৰ কলেজৰ পেণ্ট, মই জিন্স ওলাই পিন্ধি অহা নাই। মই এইটো চাৰ্ট মই বাহিৰতে ওলাই আছোঁ কাৰণে পিন্ধি আহিছোঁ। চেণ্ডেল পিন্ধি আহিছোঁ মই, আৰু যেনেকৈ আছোঁ এনেকৈ গুচি আহিছোঁ। এইটো লগে যাম কেনেকৈ মই, অ' ভাই মই আহিছোঁ কি মোক ইজ্জত দি দিছে। মই নৰ্মেল গুচি আহিছোঁ, সি এনেকৈ আহি গৈছে, এতিয়া মোক কি হ'ব অৱস্থা। গাইছ এতিয়া আমি আছোঁ আপোনাৰ ৰহাটো বাৰে পূজা ৰোডটোত, কি বুলি কয় আমাৰ 6:30 মানতে আমাৰ ৰহাত মানে আমি মই ঘূৰিব গৈছিলোঁ। চ' কি বুলি কয় আমাৰ কাম হৈ গ'ল, কি বুলি কয় তাৰপিছত আমি কি বুলি কয় ভাবিলোঁ আজি ক'ত যাওঁ, অকণমান বোলে এনেই ঘূৰোঁ, বাট এইফালে আজিকালি বিজি হৈ গ'লো ন, পূৰা অহা নহয়। চ' বাৰে পূজা মানে আমাৰ বহুত লগৰ ল'ৰা আছে, চ' ইনষ্টলমেণ্টত চবৰে ঘৰতে সোমাবলগীয়া আছে, চবৰে ঘৰত। চ' এতিয়া ওলাই যাওঁ আজি আৰু 6:30 আহিছিলোঁ, এতিয়া আহি কেইটা পাইছে, এতিয়া এই আপোনাক দেখিছে কি বুলি কয় 8:04 হৈছে। চ' 1 মিনিট মই ফ্লাছটো জ্বলাই লওঁ। চ' এইখিনিয়ে এতিয়া হৈছে পোহৰ হৈছে, পোহৰ কাৰণে মই ফ্লাছ লগাই আছোঁ তাৰ মোবাইলত, মই অকল চাওক কিমান আন্ধাৰ। চ' এয়া মই ফ্লাছ জ্বলাই পিনে এটা হেৰি কৰিছোঁ। এইখিনিতে মই ভিডিঅ'টো এণ্ড কৰিব বিচাৰিছোঁ। এইখিনিয়ে থাকিব আপোনালোকে ভিডিঅ'টোত। মানে আজি দিনটোত চব বস্তু বেয়াই গ'ল, বাট এই গধূলা সময় চবতে ওলাই আহিলোঁ লগৰ ল'ৰাখিনিৰ লগত, মানে মনটো ভালেই গ'ল। এনেকুৱাই মানে মানুহে কি বুলি কয় ওলাই কৰি আহি থাকিব লাগে, লগৰখিনিৰ লগতে ফান আৰু নে কি কওঁ, বহুত এইখিনিয়ে দেখুৱাই থাকিম।
মষ্ট ইম্পৰ্টেণ্ট কথাটো ক'ব মই পাহৰি গ'লোঁ। সি মোক গোটেই বাটটো মোক গালি পাৰি আহিছে। ই দেখিছেনে গোটেই বাটটোত মানে চবেই খুলিছে ন মাক বাপেকহঁতে ভাইটি চাহ খোৱা বা চবেই মানে চাহ খাওঁতে কেতিয়াবা দেৰি হ'ব। মই মানা কৰিলোঁ বোলো চাহ নাখাওঁ দিয়ক। ই মানে ভিতৰি ইও তেতিয়া তাত ধুনীয়াকৈ কৈছে কোন হয় নাখাওঁ দিয়ক। তোৰ মনত আছে চাহ খাম বুলি তই খা। গোটেই বাটটো মোক গালি পাৰি আহিছে তই কিয় নাখাওঁ বুলি ক'লি। তই কমেণ্টত যদি কোনোবাই লগ পাই ইয়াক ইনভাইট কৰিব চাহ একাপ খুৱাব মানে বহুত মানে গালিত দি আহিছে আৰু মোক। গাইজ কালিৰো প্লেনিং এতিয়াই কৰিলোঁ। ক্ৰিকেট খেলিম বোলো বল বিচাৰি বল নাপালোঁ। বহুত দুখ হ'ল। আমিয়ে বুজি পাওঁ ক্ৰিকেট লগৰ কি কোৱা। মানে আজি দিনটো ঠাণ্ডা হ'বলৈ লাগিছে আমাৰ লাইফটোত। এইখিনি ভাল গ'ল এতিয়া কৈছিলোঁ বোলো ৰহাই বাজত যা আছিলে 8টা 9:30 পাইছে বল এটা কিনিবৰ কাৰণে দেওবাৰ বোলো ক্ৰিকেট খেলিম। বাট কি হ'ব উপায় নাই। এতিয়া কিন্তু গোটেই ৰহা বিচাৰোঁ ৰহা শনিবাৰ আজি বন্ধ লাগে। বাট যিকেইখন আছিলে সেইকেইখনত গোটেইখনৰ বল নাই। উপায় নাই কি কৰিম আৰু এতিয়া এইখিনিয়ে একো নাই। মনটো ভাল লগাবৰ কাৰণে এই ভিডিঅ'টো মই এণ্ডিং কৰোঁ। আমি ৰাকুৰা গান গাম ফেভৰেট সং अभी मजा आएगा ना भिड़ो। বৰ্ডাৰ না তগা অনামিকা অনামিকা ইউ in America. So guys, পাগলামি কি বুলি কয় এণ্ডিং কৰিছোঁ। টাটা বাই বাই। লগ পাম মোৰ নেক্সট ভিডিঅ'ত। অনামিকা অনামিকা